এই ভিডিঅ'টো সম্পূৰ্ণ এটা কমেডি ভিডিঅ' হয় সব আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব Mr. Biru, hey. Mr. Biru, কওকচোন নাই পঢ়া 10 লাখ টকা হে হ'ব দি দিম আপুনি টেনচন নল'ব হ'ব দি দিম আজি গধূলি গৈ আছো হ'ব ৰাখিছো মাথা খাৰাপ কৰা মানুহ দেই বগা কৈ বগলী আকাশত উৰিছে সময় হল ভাটিৰ বেলা আজি সকলোৱে দৌৰা দৌৰি কৰি খেলিলো নতুন খেলা ভাই তুমি ক'ৰ পৰা আহিছা কাম নাই নি তোমাৰ এইটো মোৰ এটা হ'ব পোৱা নাই ইয়াত এইবোৰ বেপাৰ বাণিজ্য নচলিব ইমিডিয়েট তুমি ইয়াৰ পৰা যোৱা দাদা মোৰ নাম ৰামেশ্বৰ কালন্দী মই ধুবুৰীৰ পৰা আহি ইয়াত মধুৰী বেপাৰ আৰু তামোলৰ বেপাৰ কৰিবলৈ আহিছোঁ মধুৰী 120 টকা কিলো আৰু তামোলৰ 40 টকা দাদা সোনকালে লৈ লওক মাল কম আছে দাদা সোনকালে লৈ লওক পইচা সঁচা কথা কওঁ নহ'বা টিকা গৰম কৰি পঠিয়াম আজি মধুৰী কি পাকিস্তানৰ আৰু তামোল বাংলাদেশৰ হা মোক তই পাগল বুলি ভাবিছ হা একেপাত চৰে কামৰতি গৰম কৰি পঠিয়াম মধুৰী লৈ লওক দাদা মধুৰী আপুনি 1 কেজি ল'লে 120 টকা আৰু 2 কেজি ল'লে অলপ কমত পাব 2 কেজি ল'লে দাদা 300 টকা দি দিলে হৈ যাব আপুনি মানে দাদা আপুনি কেছটো বুজি পোৱা নাই কেছটো মানে এইটো মধুৰীখিনি পাকিস্তানৰ পৰা আহি প্ৰথম দিল্লীত পায়হি দিল্লীৰ পৰা আহি কেলকাতা পায়হি কেলকাতাৰ পৰা আহি অসম সোমায় আৰু সেই অসমৰ পৰা মই আনো মানে তেনেকে 10 টকা 20 টকাকে টেক্স বাকি গৈ থাকে আৰু মই ইয়াত এনেদৰে বেপাৰ বাণিজ্য কৰি থাকোঁ 1 কেজি 120 টকা লাগে 2 কেজি 300 টকাকে বিকিব লাগিছে মোক তই বুৰ্বক পাইছ হে পাগল পাইছ তোৰ নিচিনা বহুত পাইছোঁ মই এতিয়ালৈ তোক মই দুঘোচামান দিলোঁহে তেনেহ'লে বুঢ়া বুলিহে আহিছোঁ তই মোতকৈ ডাঙৰ হয় গম পালি আৰু বেছি পেক পেকাই নাথাকিবি মুখে চৰ দুটামান দি দিম ক'ৰবাত উফৰি পৰিবি তোৰ বেছি হৈ গৈ আছে তই এতিয়া মোৰ পৰা পইচা পোৱাৰ বদলি তই চৰ পাবি চৰ 200 টকা দিছোঁ কমচে কম গোটেই বস্তুকেইটা মোক দি দে নহ'বা তই এটা চৰ খাবলৈ ৰেডি হৈ থাক ল এইটো 200 টকা এটা আছে এইটো দিছোঁ গোটেই বজাৰখন তোৰ ভাগৰ গোটেই বস্তুকেইটা মোক দি দে নহ'বা চৰ পাবি চৰ ময়ো বুঢ়া বুলি বহি নাথাকোঁ 200 টকাত মোৰ ধুবুৰীলৈ অহা যোৱা কৰা খৰচটো নোলাব মোক কমে আপোনালোকে 800 টকা দিব লাগিব নহ'বা ময়ো নাযাওঁ কি কৰে কৰি লওক চালা তোক এনেকৈ ক'লে নহ'ব চালা